কাৰোবাক ইমান অৱহেলা নকৰিবা যে কান্দি কান্দি সি তোমাক হাতযোৰ কৰিবলৈ বাধ্য হৈ পৰে। সেইজনী ছোৱালী বহুত ভাগ্যৱান, যাৰ জীৱনসংগী মানুহজনৰ টকা কম থাকিলেও চৰিত্ৰটোৰ খাতি। নাৰীক সন্মান কৰাটো নাৰীৰ প্ৰতি দুৰ্বলতা নহয়, এয়া হৈছে এগৰাকী নাৰীৰ প্ৰতি থকা মতামতহে। দুখীয়া বুলি কাকো নাহাঁহিবা, কাৰণ জন্ম হৈ কোনো ধনী হৈ নাহে, আৰু দুখীয়াৰ পৰাহে জীৱন সংগ্ৰাম প্ৰথম শিক্ষা পোৱা যায়। নিজৰ বাহিৰে সকলোৱে আপোন, মাথো দুদিনৰ বাবেহে, লাগিলে তেজৰ সম্পৰ্কীয় নহওক কিয়। কোনো কাৰো আপোন নহয়, দুদিনৰ চিনাকি, দুদিনৰ পৰিচয়, কিছু ভাল লগা সময় আৰু সামান্য অভিনয়। পৃথিৱীৰ সকলোৱে বস্তুৱে মূল্যৱান, মাত্ৰ সেয়া হেৰাই যোৱাৰ পিছত আৰু বিচাৰি পোৱাৰ আগতে। হাঁহিবলৈ টকা পইচাৰ প্ৰয়োজন নাই, কেতিয়াবা কাৰোবাৰ এষাৰ মাতেৰে অলেখ হাঁহি বিয়পায়। প্ৰিয় মানুহ সেইজনহে অতীতক পাহৰাই নতুনকৈ জীয়াই থাকিবলৈ শিকায়। তোমাক নাপাওঁ বুলি জানিও তোমাক বিচাৰি সৃষ্টিকৰ্তাৰ ওপৰত প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও পাহৰি নাথাকে। তাক যাব নিদিবা, যি তোমাৰ হাজাৰ অৱহেলাৰ পাছতো তোমাক ভাল পাই থাকে। বিয়া ঘৰত খাবলৈ বহি কেতিয়াও বেয়াকৈ নকবা, কাৰণ এজন পিতৃ মাতৃয়ে সেই বিশেষ দিনটোৰ বাবেই গোটেই জীৱন উপাৰ্জন কৰে। সকলো ল'ৰাই প্ৰেমক ধেমালি বুলি নাভাবে, সিহঁতেও সপোন দেখে ভাল পোৱা ছোৱালীজনীক এদিন কইনা কৰি আজীৱন নিজৰ কাষলৈ আনিবলৈ। সপোনবোৰ আধৰুৱা হৈ ৰ'ল, তুমি দিয়া প্ৰতিশ্ৰুতি ভাঙি ৰ'ল। আজীৱন লগত থাকিম বুলি কোৱা মোৰ প্ৰিয়জন মোক এটা সৰু অজুহাত দেখুৱাবলৈ আঁতৰি গ'ল। ধনী ঘৰত জন্ম ল'লে জীৱনটোক উপভোগ কৰিবা, আৰু দুখীয়া ঘৰত জন্ম ল'লে জীৱন মানে কি বুজি পাবা। কাৰোবাক ভুল বুজাৰ আগতে তেওঁৰ পৰিস্থিতিৰ বিষয়ে বুজি লোৱাটো উচিত। এজনী ছোৱালীৰ আটাইতকৈ বেছি এট্ৰেক্টিভবোৰ হৈছে তেওঁৰ ব্যৱহাৰ আৰু কথা বতৰাবোৰ। জীৱনটো সহজ হৈ পৰিব যেতিয়া তুমি তোমাৰ জীৱনৰ পৰা নিগেটিভ মানুহবিলাক ডিলিট কৰি দিবা। হাঁহিবলৈ টকা পইচাৰ প্ৰয়োজন নাই, কেতিয়াবা কাৰোবাৰ এষাৰ মাতেৰে অলেখ হাঁহি বিয়পায়। বাৰে বাৰে নাহে সঁচা মৰম দিয়াজন, জীৱনলৈ সময় থাকোঁতেই গুৰুত্ব দিবলৈ শিকা। সেইজনৰ বাবে জীয়াই থাকিবলৈ শিকা, যিজনে তোমাৰ বাবে মৰিবলৈও সাজু। ভাল পোৱাটো পাপ নহয়, মানুহবোৰ পাপী। ভাল পোৱাই মানুহক নখুন্দুৱায়, মানুহে মানুহক কন্দুৱায়। ভাল পোৱাই মানুহক কষ্ট নিদিয়ে, মানুহে মানুহক কষ্ট দিয়ে, এইটোৱেই বাস্তৱ। বেলিটো অকলশৰীয়া, কিন্তু সদায় পোহৰ দিয়ে থাকে। আপুনিও আপোনাৰ কাষত কোনোবা থাকক বা নাথাকক, সদায় নিজক সুখী আৰু সৰলতা ৰাখক। বন্ধুসকল, ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব।